মানে ভোটটো নিয়া গৈছিলো পইচা পিছত দৌৰি মই যেতিয়া মোৰ দোকানখন যাবলগীয়া আছিলে ন কিমান মানুহে আহি ক'লেহি কি হ'ল তই দোকান ক'ত বনাবি বহুতে ভালে পাইছে ন এইবাৰ মানে যি কৰিম ন একদম ধামাকা কৰিম মানে হেল্ল' মোৰ হান্টাৰ ফেমিলি নৰ্মেলি এটা মানুহৰ কেইখন দোকান থাকে এখন দুখন মোৰ কেইখন দোকান আছে জানে মোৰ 4খনকে দোকান আছে কিন্তু দুখ লগা কথা এইটো যে বৰ্তমান মোৰ এখন দোকানে খোল খাই আছে কাৰণ যিখন মই বৰ্তমান চলাই আছো কেনেকে কি হ'ল গোটেই আপোনালোকৰ কাহিনীটো কম কি কাৰণে মই বৰ্তমান যিখন দোকান চলাই আছো সেই দোকানখন থকাৰ উপৰিও আৰু মই 3খন দোকান ল'বলগীয়া হ'ল আৰু 3খন দোকান মই খুলিবলৈ বাধ্য হৈছিলো গোটেই 4খনৰ ভিতৰত মই আৰু 2খন খুলিবগৈ নোৱাৰিলো জাস্ট 2খন খুলিলো 2খন মানে কি হ'ল মানে জাস্ট মানে মই বেকআপৰ কাৰণে থৈ দিছিলো কাহিনীটো কি হ'ল 2023 চনৰ কথা আছিলে মই যিখন দোকান বৰ্তমান চলাই আছো সেই দোকানখন মানে 2 যাবলগীয়া কথা আছিলে 2 মানে কি হ'ল আমাৰ ইয়াত ৰাস্তা বনি আছে ন 2 বনি আছে পুৰা 1 ৱে আছিলে 2 বনি আছিলে 2 যেতিয়া চিন মাৰিছিলে ন ৰাস্তাৰ দাগ মাৰিছিলে ন মোৰ দোকানখনৰ মানে 80% লগে মাৰি খতমে কৰি দিলে মানে ইমানকণমান বাকি আছিলে ধৰি লওক আৰু 2 পেকেট মান বাকি আছিলে হিমানটো লগে গোটেই চিন মাৰি দিলে ইমানটো লগে চৰকাৰে লৈ ল'ব কাৰণ এটা অলৰেডি চৰকাৰী মাটি হয় আমাৰ দদৈ তাত 20-30 বছৰ আগতে দোকান দিছিলে তাৰ পিছত আমাৰ দেউতাই দিলে তাৰ পিছত মই দিলো পিছফালে আমাৰ সেইখিনি মাটি নহয় চৰকাৰী মাটিত মই বহি আছো আৰু ব্যৱসায় কৰিবলৈ এগালমান মাটি নালাগে অলপ মাটি হলে হৈ গ'ল কাৰণ মই এনেকুৱা ধুনীয়া জেগা এডোখৰ পাইছো তাত তিনিআলি হয় বেছিকে গাঁৱৰ ভিতৰতো নহয় আৰু বেছিকে টাউনতো নহয় একদম মিডিয়ামত আৰু গোটেই মানুহখিনিক মই পাই যাওঁ মানে যিমান কাষ্টমাৰ আছে ৰিটেইল হোলচেল সবকে পাই যাওঁ যেতিয়া মোৰ দোকানখন যাবলগীয়া আছিলে ন কিমান মানুহে আহি ক'লেহি কি হ'ল তই দোকান ক'ত বনাবি বহুতে ভালে পাইছে ন কাৰণ মই জানিছিলো যে সেইটো সময়ত মোক কোনো মাটি নিদিয়ে মই খুজিলেও মই কিনিব খুজিলেও মোক কোনো মাটি অকমান নিদিব মই সেইটো সম্পূৰ্ণ জানো আৰু বহুতে ভাবি আছিলে যে ডিপু যাওক ডিপু বৰবাদ হওক ডিপু দোকানখন অলৰেডি যাব এতিয়া ন ডিপুটো বৰবাদ হৈ গ'ল ডিপু দোকান যোৱাৰ পিছত মই বনাম ইয়াত মই খুলিম দোকান কিমান ক'লে হিচাপে নাই ডাইৰেক্ট কৈহি তো দোকান ধলিয়াই দিলে যিহেতু মোৰ সম্পত্তি নাই জাস্ট মই উঠিছিলো এইটো মই একদম ঘুমটি দোকান খুলি ৰিটেইল কৰিলো তাৰপিছত লাহে লাহে হোলচেলাৰ বনিছিলো সেইটো সময়তে প্ৰব্লেমটো আহি গ'ল কেনেকুৱা লাগিব সেইটো সময়ত মই জানো মানে মোৰ অন্তৰে কান্দিছিলে কিন্তু মানুহক দেখাব পৰা নাছিলো আৰু সেইটো সময়ত কিমান মানুহে ঠাট্টা কৰিলে যিটো মানুহকে লগ পাওঁ যিটো কাষ্টমাৰে দোকান লৈ আহে যিটো মানুহে মোৰ দোকান লৈ আহে প্ৰত্যেকটো আগতো কি হ'ব এতিয়া অব কিয়া হোগা তেৰা কালিয়া মানে সেই চিষ্টেমটো হৈছিলে অব কিয়া হোগা তেৰা কালিয়া ভাবি চাওক মই তেতিয়া কালিয়া হৈ গৈছিলো বেলেগখিনি মানুহখিনি গব্বৰ হৈ গৈছিলে কি কৰিলো তাৰপিছত চাওক মই মানটো মানে মোক যিমান মোৰ লগত বেয়া কৰে ন মানুহে বা মোক যিমান মোক মানে বেছিকে হেঁচা দি দিয়ে ন সিমান মোৰ ভাল হয় কিন্তু ভাল হ'ল বুলি নকওঁ কাৰণ যিমানখিনি মই টকা পইচা উপাৰ্জন কৰিছিলো কষ্ট কৰিছিলো বেংকৰ পৰা লোন লৈ মিলি হলো মই সেই দোকান কেইখন বনাবলগীয়া হ'ল দোকান এখন লৈছিলো প্ৰথম দোকান এখন লৈছিলো দেখাম আপোনালোকক এটা এটাকে দেখাম কেনেকে কি হ'ল কি নহ'ল আজি আপোনালোকক গোটেই ভিডিঅ'টোত দেখাম আপোনালোকে ভিডিঅ' চাই থাকক ভাল পাব চাই কিনে বুজি পাব যে এজন অসমীয়া ল'ৰাই কিমান ষ্ট্ৰাগল কৰিবলগীয়া হয় এইখনে মোৰ আটাইতকৈ ডাঙৰ দোকান 4খন চাটাৰ থকা মই যিখন দোকান চলাই আছো বৰ্তমান তেনেকুৱা 4খন মান দোকান মিলালেহে এইখনৰ সমান হ'ব বলক ভিতৰৰ পৰা চাওঁগৈ কোনোবাই বিশ্বাস কৰিব জানো কোনো ফেমিলি বেকগ্ৰাউণ্ড নথকাকে এটা অসমীয়া ল'ৰা ইমান ডাঙৰ ব্যৱসায় কৰিবলৈ আগবাঢ়ি যাব পাৰে বুলি মই কিয় কৰিব পাৰিলো জানে মোৰ নিজৰ ওপৰত বিশ্বাস আছিল মোৰ ফেমিলিৰ পৰা বহুত সাপোৰ্ট পাইছিলো মই আপোনালোকে যদি মোক খুদে এই দোকানখন খুলিব বিচাৰিছিলো নে বুলি মই বিচৰা নাছিলো নিজৰ ঘৰৰ ওচৰৰ পৰা কোনেও দূৰত কাম কৰিব নিবিচাৰে এই দোকানখনত ন মই যিমান ইনকাম কৰিছিলো গোটেইখিনি জাৰি জুকাৰি ইনভেষ্ট কৰি দিছিলো মই বৰ্তমান যিখন দোকান চলাই আছো সেই দোকানখন দেউতা আৰু ভন্টিয়ে চলাই আছিলে আৰু তাত থকা সেই ডাঙৰ দোকানখন যে সেইখন মই চলাই আছিলো 1.5 বছৰ মান ধুনীয়াকে চলালো হা সেলিংও তামাম হৈছিল কাৰণ মই হোলচেলাৰ দোকান খুলিছিলো দুখন হোলচেলাৰ দোকান গোটেই এৰিয়াটোত মোৰ নাম হৈছিল আৰু মই যতেই দোকান দিও ন সেলিং হবই মানে মোৰ ভন্টিয়ে ন মোৰ লগত 2019 চনৰ পৰা দোকান চলাই আছিলে তাই মোৰ ন এই হুহাতখন আছিল কাৰণ আমি হুহাতখন নহলে যেনেকে বহুত কাম কৰিব নোৱাৰো ন তাই মোৰ এই হুহাতখন আছিল তাই মোৰ সাহস আছিলে মেইন কথাটো হ'ল কি ছোৱালী মানুহটো সদায় ঘৰত থাকিব নোৱাৰে 4 বছৰ কন্টিনিউ দোকান চলালে মোৰ লগত ছোৱালী মানুহৰটো সংসাৰ কৰিবলগীয়া থাকে আৰু মই হিখন দোকান যোৱাৰ পিছত ভন্টিৰো বিয়া হৈ গ'ল মানে ভন্টিও বিয়া সোমাই গুচি গ'ল আৰু ভন্টি বিয়া সোমাই গুচি যোৱাৰ পিছত দেউতা অকলহৰীয়া হৈ পৰিলে দেউতাই অকলে দোকান চলাবলগীয়া হ'ল দেউতাই ঘৰৰ ওচৰৰ দোকানখন চলাই আছিলে আৰু মই নতুনকে খোলা ডাঙৰ দোকানখন চলাই আছিলো তেনেকৈ কষ্ট কৰি 6 মাহমান চলালো কাম কৰিবলৈ মানুহ নাপাওঁ আৰু এটা কি ডাঙৰ কথা জানে দোকানী মানুহৰ বেমাৰ নুগুছে যেতিয়া এটা দোকানী মানুহে দোকান খোলে দোকানত বহি থাকে দেউতাৰ ন
হাই প্ৰেছাৰ ব্লাড চুগাৰ দুইটা পাই গ'ল কাৰণ দোকানত থকা পিছত 1.5 বছৰ 2 বছৰ মান না কিবা পিল খাব পাৰিছে না প্ৰেছাৰ জোখাব পাৰিছে না চুগাৰ জোখাব পাৰিছে একো কৰিব পৰা নাই মাথাটো ঘূৰাই থাকে ৰাতি চুলাই খাইহি নেফাবু খাইহি কচু খাই সেইবিলাক ডাউন কৰিবলৈ কাৰণ জুখিবলৈ সময় নাপায় ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 10টা 11টা বজালৈকে দোকানত থাকিবলগীয়া হয় না ক'ৰবাত যাব পাৰে না কিবা কৰিব তেতিয়াও দোকান কেনেকুৱা তামাম চলি থাকে এতিয়াও চলে তেতিয়াও চলি আছিলে মানে ক'তো যাব নোৱাৰে না ভালকে ভাত খাব পাৰে না সময়মতে কিবা পানী খাব পাৰে সব মানে ডিসবেলেন্স হৈ গৈছিলে আৰু তেতিয়া ভাল খবৰ এটা পাই গলো যে এই দোকানখন এই ঘৰৰ ওচৰ দোকানখন PWLত নাযায় মোৰ কপাল ভাল যে ৰাস্তাটো বেছি বহল নহল মানে 2A টো নৰমালি কেনেকুৱা হয় আৰু হিমানটোৱে হল কিন্তু মই ভয় খাই আছিলো যে মোৰ দোকানখন যদি গুছি যোৱাহেতেন কি হলতেন হেতু কাৰণে মই এখন দোকান খুলিবলগীয়া হৈছিল দেউতাৰ যেহেতু প্ৰেছাৰ সুগাৰ হেবিলাক হৈ আছিল আৰু দেউতাৰ কথা চিন্তা কৰি অলপ সময়ৰ কাৰণে কোনোবা এখন দোকান বন্ধ কৰো বুলি ডিসিশন ললো মই তাৰ পৰা অহা পিছত দেউতাক মেডিকেল পঠাইছিলো প্ৰেছাৰ সুগাৰ কিমান ওলাইছিল জানে 280 হাই প্ৰেছাৰ আৰু 250 ব্লাড সুগাৰ ভাবি চাওক কিমান ডেঞ্জাৰাছ আছিল এই দোকানখন মই কেতিয়াও খুলিবই বিচৰা নাছিলো মই সপোনতো ভবা নাছিলো যে তাত গৈ মই দোকান খুলিম কেতিয়াবা আৰু এইখনতে আমি সময় নাপাইছিলো ইমানেই কাস্টমাৰ আছিল মানে তেতিয়া কিন্তু ভয় খাইছিলো যে এইখন দোকান যদি মই বন্ধ হৈ যায় মোৰ কাস্টমাৰখিনি কি হ'ব মোৰ লাইফটো কি হ'ব কাৰণ মই চাকৰি টাকৰি ক'তো কৰা নাছিলো ক'তো এপ্লাই আজিলৈকে কৰি নাপালো মোৰ সাৰ্টিফিকেট তেনেকৈ পৰি আছে মই হাই সেকেন্ডাৰী পাছ কৰা সাৰ্টিফিকেট আজিলৈকে মই ইউজ কৰি নাপালো আৰু হেতুতকৈ ডাঙৰ মই ভয় খাইছিলো যে মোক মানুহে হাঁহিব আৰু হাঁহিছিলে অলৰেডি হাঁহিছিলে বহুত হাঁহি পাত্ৰ হৈছিলো কৈছো নহয় মই ৰাতি ৰাতি আহি কান্দিছিলো মই ষ্টাৰ্ট কৰিছিলো হে লাইফটো মই কাৰ বেয়া কৰিছিলো কিন্তু মোৰ লগত কিয় ইমান বেয়া হৈছে মই বৰ্তমান যিখন দোকান চলাই আছো মোৰ ঘৰৰ ওচৰত সেই দোকানখনৰ পাছফালে যিখিনি মাটি আছিলে সেই মাটিখিনি যদি আমাৰ নিজৰ হলহেতেন বা মই কেনেবাকে কিনিব পাৰিলোহেতেন বা মই গাঁৱত আৰু এখন দোকান খুলিব পাৰিলোহেতেন কেতিয়াও মই এখন দোকান খুলিবলৈ নগলোহেতেন সেই দোকানখনত গৈ ন মই বহুত বস্তু হেৰালো মোৰ লাইফৰ পৰা মই যেহেতু তেতিয়া ষ্ট্ৰাগল কৰি আছিলো মোৰ টেনচনটো বেলেগত আছিল মই মানুহক চিনি পাব জনা নাছিলো তেতিয়া মই অকল কষ্টহে কৰিব জানো মই জানো যে মই কষ্ট কৰিম মই আমুকটো লম তামুকটো লম আৰু বেয়া ভবা নাছিলো মোৰ মানে মোৰ মানুহৰ বেয়াটো ভাবিবলৈ মোৰ সময় নাই মানে কাৰণ মই নিজৰখিনিতে ব্যস্ত মই বেলেগৰ ভাবিম কেনেকে কোনোবাই যদি ডাঙৰ বস্তু এটাও লৈছে দামী বস্তু এটা মোৰ ফৰক নপৰে মানে মই নিজৰটোত লৈ ব্যস্ত মই জানো যে মই দিন ল'ব পাৰিম মোৰ হে জেলেছ ভাবটো নাই মই না কাৰোবাৰ বিষয়ে বেয়াও নাভাবো মানুহে যদি মোৰ লগত ভালকে কথা পাতি দিয়ে ন আগতে এই ইমানটো ভাল ইয়াৰ নিচিনাও ভাল মানুহ নাই পৃথিৱীত মই মানুহৰ লগত ভাল ভাবো ন মই ভাবো যে মোৰ লগতো সবে ভাল ভাবে বুলি মই আপোনালোকক কৈছিলো যেহেতু মোৰ 4খন দোকান আছে এই ভিডিঅ'টোত দেখাব পৰা নহল বহুত দীঘল হৈ যাব নহলে ভিডিঅ'টো নেক্সট ভিডিঅ'ত দেখাম হে মই আৰু বাকি দোকান দুখন তাত মই কি কৰিব লৈছিলো কি কাৰণে মই খুলিব নোৱাৰিলো আৰু প্ৰসেসিং হৈ আছে অলৰেডি বনাই থকা হৈছে মানে তাত বেলেগ প্ৰজেক্ট এটা ভাবি আছো মই আজি যিখন দোকান আপোনালোকক দেখালো সেই দোকানখন মই আকৌ খুলিব লৈছো এবাৰ গেলামাল নুখুলো এবাৰ বেলেগ কিবা খুলিম যেটো আমাৰ এৰিয়াত নাই আমাৰ এৰিয়াটোত খুব প্ৰয়োজন হৈছে মোৰ ভিন্ডো আহিছিল কালি দোকানখন দেখাই আহিলোগৈ ভিন্ডোৱে মই এবাৰ লগতে খুলিম দোকানখন মানুহ আহিব 4-5টা মান তাতে থাকি কাম কৰিব তাত যেহেতু লেট্ৰিন বাথৰুম সব আছে ন তাতে থাকিব পৰা ব্যৱস্থা আছে মই যাম দিনটোত এবাৰ দুবাৰ চাবলৈ যাম কাম কে হৈছে নাই হোৱা কিহৰ দোকান খুলিব গৈ আছো কিহৰ ব্যৱসায় আকৌ কৰিব গৈ আছো নেক্সট ভিডিঅ'ত ডিটেইলছত কম আপোনালোকক ষ্ট্ৰাগল কৰি যাওক এদিন নহয় এদিন সাকসেস পাবই ষ্ট্ৰাগল কৰি গলে আপুনি শিকিব পাৰিব কোন মানুহ কেনেকুৱা হয় আজি মোৰ বৰ্তমান বয়স হৈছে 28 বছৰ মই যিমানখিনি কথা শিকিলো ন সাগে 35-40 বছৰীয়া মানুহ এটা সেইখিনি কথা শিকিব পৰা নাই মানুহ চিনি পাবলৈ শিকিলো এটলিষ্ট মানুহৰ কথা পাতিবলৈ শিকিলো সিচুৱেচনটোৰ লগত মই এডজাস্ট হ'বলৈ শিকিলো আজি যদি মোৰ সাথ ভালো হৈছে নহয় মই একদম নৰমাল আজি যদি মোৰ লগত বেয়াও হৈছে না মই একদম নৰমাল মই তলমুক কৰি অকল কাম কৰি যাও মানে কাৰো কথা নহনো মই এবাৰ মানে যি কৰিম ন একদম ধামাকা কৰিম মানে আজিলৈ ইমানেই আকৌ অন্য এটি ভিডিঅ'ত লগ পাইছো আপোনালোকক ভিডিঅ'টো যদি ভাল লাগিলে অকনমানি কমেন্ট এটা কৰি যাব জয় আই অসম।